দেখিছে দিনজোৰা কালিৰ পৰা আজিলৈকে 2 দিন আমাৰ নগাঁও জিলাৰ যোগাসন প্ৰতিযোগিতা হৈ আছে। এইটো 28তম যোগাসন প্ৰতিযোগিতা আৰু এই যোগাসন প্ৰতিযোগিতাটো নগাঁৱৰ কাৰণে এটা গুৰুত্বপূৰ্ণ বা আমাৰ কাৰণে গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা, কিয়নো ইয়াৰ পৰাই আমাৰ সেই কণ কণ ল'ৰা ছোৱালীসমূহ ওলাই যায়, মানে ৰাজ্যিক খেলসমূহলৈ ওলাই যায়, তাৰপিছত ৰাষ্ট্ৰীয় খেলসমূহ হৈ যায়, তাতে আকৌ ইণ্টাৰনেশ্যনেলো হয়, আন্তঃৰাষ্ট্ৰীয়। তাতো আমাৰ ল'ৰা ছোৱালীয়ে সুনাম অৰ্জন কৰিছে, ৰূপৰ আৰু সোণৰ পদক পাবলৈ সক্ষম হৈছে। সেয়া আপোনালোকে সকলোৱে জানে, কাৰণ আপোনালোকে নিউজ দিয়ে। গতিকে আমি মানে এই নগাঁও জিলা সন্থাক লৈ আমি গৌৰৱ অনুভৱ কৰিব পাৰোঁ। আৰু ইয়াত বহুত মানে মানুহ আছে, যিখিনি মানুহে সহযোগিতাত আমাৰ সন্থাখন সক্ৰিয় হৈ আছে। আৰু মই নিজেও ভাল পাওঁ, মই আছিলে ভলীবল প্লেয়াৰ আছিলোঁ, কিন্তু মই ইয়াত এই অনুষ্ঠানটোত মই জড়িত হৈ গ'লোঁ। মই এছিয়ান যোগ ৰেফাৰী, যোৱা বছৰ মই ছিংগাপুৰত ৰেফাৰী কৰি আহিছোঁ। আৰু আমাৰ অসমৰ নগাঁৱৰ ছোৱালী এজনী প্ৰভাত বৰাৰ ছোৱালী, তেওঁ ইণ্ডিয়াৰ ৰিপ্ৰেজেণ্ট কৰি পেলাই গ'ল্ড মেডেল পাই আহিছে। আৰু মই নিজেই মঞ্চত যেতিয়া ৰেফাৰী কৰিছোঁ, মোৰ মানে এটা অনুভৱ কৰিছোঁ যে এই সন্থাখনৰ পৰা মই আহিছোঁ। আমাৰ সন্থাখনৰ এটা গৌৰৱ আছে বা নাম আছে, সুনাম আছে, আৰু সেই সুনাম ৰক্ষা কৰিবলৈ আমি সদায় যত্ন কৰোঁ। আমাৰ যিখিনি খেলুৱৈ আছে আৰু অভিভাৱক আছে, তেখেতসকলকো মই ধন্যবাদ জনাইছোঁ। তেখেতসকলে ল'ৰা ছোৱালীখিনিক আমাৰ এই অনুষ্ঠানলৈ লৈ আহিছে। এই অনুষ্ঠানৰ মাজেদি তেওঁলোকৰ ল'ৰা ছোৱালীখিনিক এটা সুশিক্ষা দিছে। বাহিৰৰ বাতাবৰণবোৰ আজিকালি বেয়া হৈছে। বৰ্তমান যান্ত্ৰিক যুগত আমি সকলোৱে আমাৰ শৰীৰটো দুৰ্বল হৈ পৰিছে, কাৰণ আমি ব্ৰেইনৰ মগজুৰে কাম কৰোঁ, কিন্তু শৰীৰৰ কামটো আমাৰ কম হয়। আমি চুইচ দিলেই আমি কামখিনি কৰিব পাৰোঁ। গতিকে এইখিনি সময়ত আমাৰ যোগাসনটো অতি প্ৰয়োজনীয়, ডেকাৰ পৰা বুঢ়ালৈকে প্ৰয়োজনীয়। বিশেষকৈ কৰোণা মহামাৰী আমাক যথেষ্ট ডাঙৰ এটা শিক্ষা দিলে। 1 ছেকেণ্ডৰ কাৰণে মানুহে শ্বাস প্ৰশ্বাসজনিত ৰোগত বহুত আমাৰ আপোন মানুহ আমি হেৰুৱাইছোঁ, বহুত কোৱালিফাইড মানুহ আমি হেৰুৱাইছোঁ। গতিকে এতিয়া এই যোগাসন অতি সকলোৰে কি হৈ পৰিছে, সকলোৰে প্ৰিয় হৈ পৰিছে। সেইকাৰণে মই এটা ক'ব বিচাৰোঁ যে সকলোৱে যোগাসন কৰক। যোগাসন প্ৰতিযোগিতাত পুৰস্কাৰ পাওক নেপাওক, যোগাসন প্ৰেক্টিচ কৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটোৱে তেওঁলোকৰ এটা ডাঙৰ প্ৰাইজ, পুৰস্কাৰ, মানে শৰীৰটো ভালে থাকে। মই সেইটো কথা ক'বলৈ গৈছোঁ। গতিকে মই এটা বাৰ্তা দিব খোজোঁ আপোনালোকৰ জৰিয়তে, সকলো মানুহে যাতে যোগাসন কৰে আৰু সেই যোগাসন কৰি আমাৰ দেশৰ সুনাগৰিক হৈ সুস্বাস্থ্যৰে আমাৰ দেশখন প্ৰগতিৰ ফলত দিয়ে আৰু মনবোৰ নিকা কৰে। ধন্যবাদ।